নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সাধাৰণ জ্ঞানৰ এই চেনেলটিলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' য'ত আপোনালোকে দেখা পাব 7টা সংগ্ৰহিত প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ। আহক তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ এই সাধাৰণ জ্ঞানৰ ভিডিঅ'টি। বাংলাদেশত গংগা নদীক কি নামেৰে জনা যায়? উত্তৰ পদ্মা নদী। নেঘেৰিটিঙৰ শিৱদৌল কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। মামণি ৰয়ছম গোস্বামীক সাহিত্য অকাডেমি বঁটা পোৱা গ্ৰন্থখনৰ নাম কি? উত্তৰ মামৰে ধৰা তৰোৱাল। চিৰাজ নাটকখনৰ নাট্যকাৰজনৰ নাম কি? উত্তৰ ফণী শৰ্মা। বিনাশক নদী কাক কোৱা হয়? উত্তৰ কোচি নদী। অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ প্ৰিষ্টলি। প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কন্যা। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যদি কিবা ভুল থাকে কমেণ্ট কৰি জনাব। ধন্যবাদ।